সময়ত আমাৰ বৰপা উপেন্দ্ৰনাথ বৰ্ময়ে ট্ৰেইনৰ পৰা আহিছিলে, কোকৰাঝাৰৰ পৰা আপোনাৰ চিমেণ্ট চাপৰিলৈ ট্ৰেইনৰ পৰা আহিছিলে। সেই সময়ত গাড়ী ঘোঁৰা নাই, বেচেৰা চিমেণ্ট চাপৰিত আহি পেলাই মোৰ ঘৰলৈ জংঘললৈ খোজকাঢ়ি গৈছিলে। খোজকাঢ়ি গৈ তাৰ পৰা মোক লৈ আনিলে। তেনেকৈ আমাৰ আন্দোলন চলি আছে। সেই সময়ত বড়ো বুলি ক'লে মানে ছেকেণ্ড ক্লাছকৈ ট্ৰিট কৰিছিলে। বড়ো সমাজক মানুহ হিচাপে ট্ৰিট কৰা নাছিলে, ছেকেণ্ড গ্ৰেড চিটিজেন অফ আছাম তেনেকৈ ট্ৰিট কৰিছিলে আছামত। সেইকাৰণে উপেন্দ্ৰনাথ বৰ্ময়ে আমাক কোকৰাঝাৰ লৈ গ'ল। জেগাত জেগাত আমি ঘূৰিলোঁ, বিজনী কি জেগাত ঘূৰিলোঁ। ঘূৰি পেলাই আমি আন্দোলনত হাত দি বেচেৰা বহুত কষ্ট কৰিলে। আমি চাইকেলৰ পৰা আমি গৈছোঁ, সেই সময়ত গাড়ী ঘোঁৰা নাই, চাইকেলৰ পৰা আমি গৈছোঁ। আমি বৰিৰ পৰা গৈছোঁ সেই সময়ত। সেইকাৰণে আজি তেতিয়া সি বহুত তাৰ টোটেল কিবা আছিলে, সেই টোটেল ৰিভলিউশ্যন বড়ো সমাজটো পূৰা চেঞ্জ কৰিব লাগে, বড়োৰ মানে মেণ্টেলিটি কেইটা পূৰা চেঞ্জ কৰিব লাগে বুলি টোটেল ৰিভলিউশ্যন বুলি সি আমাক কৈছিলে। 26 জানুৱাৰীত যিটো বড়ো একৰ্ড হৈ গ'ল, একৰ্ড বুলি কৈছে, সেইটোক লৈ বড়োপাৰ যিটো সপোন আছিলে, ড্ৰিম আছিলে, ড্ৰিমটো ছাকচেছ হৈছে বুলি আপুনি ভাবেনে নাভাবে? মইতো ফাৰ্ষ্ট একৰ্ডটো ফাৰ্ষ্ট কিবাটো ষ্টেপটো অলপমান কমতি হ'ল। ফাৰ্ষ্ট একৰ্ডটো সেইটো ভালে আছিলে। ছেকেণ্ড ষ্টেপ এতিয়া BTR যে বনালে, এটা জাষ্ট সেইটো বহুত ভাল আছে। এটা ছাকচেছ হৈ গৈ আছে, আৰু পাৰিলে পাছলৈ ষ্টেটো পাই যাব। ষ্টেট পাবলৈ আৰু চেষ্টা কৰা চবেই মিলি পেলাই। আপুনি বড়ো ৰিভলিউচনাৰী লিডাৰবিলাকক কিবা ক'ব বিচাৰিছে নেকি আমাৰ মিডিয়াৰ মাধ্যমেদি? মই বড়ো লিডাৰকেইটাক সেইটোৱে মই ক'বলৈ বিচাৰিছোঁ, একেলগে থাকা। আমাৰ হাগ্ৰামা ডাঙৰীয়াও চলালে, ভালকৈ চলালে, এইটো বেয়াকৈ চলালে নক'ম। আৰু এটা ৰিভলিউশ্যন আহি পেলাই এটা প্ৰমোদ বড়োক আৰু সিহঁতে চিফ বনালে। পলিটিকেল চেঞ্জ হ'লে বি আমাৰ বড়ো সমাজৰ মেণ্টেলিটি, বড়ো সমাজৰ পিচ ডেভেলপমেণ্টটো চবেই মিলি পেলাই আগবঢ়াব লাগে। সেইটো আমাৰ মাজত কাজিয়া প্ৰেছাৰ বেছি কৰিব নালাগে, পিচ এণ্ড ডেভেলপমেণ্ট। এইটো আমাৰ বড়োকেইটা বেছি আগবাঢ়িব লাগে, ইউনিটি থাকিব লাগে। ঠিক আছে, ঠিক। तो बड़ो कम्युनिटी तो अपना जैसा, मेरा पिताजी मेरा लड़का से भी ज़्यादा बड़ो कम्युनिटी में मेरा रिलेटेड है। बड़ो कम्युनिटी लोग ऐसा अच्छा पाता है, तेनका ही होते ভাল पाए। मैं और बेसी मोर लड़ा छोवालीर पर बेसिके मैं बड़ो लड़ा छोवालीक मैं बेसी मरम करे।